নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম জিকে জিডি লৈ আপোনাক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ অধীনত প্ৰায় সকলোবোৰ বিভাগৰ চাকৰি পাৰ্টি আৰু শিক্ষাৰ্থীৰ উপযোগী বুলি আশা কৰিছো তো বলক বন্ধু বান্ধৱীসকল আজি লৈ আহিছো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ 5টা প্ৰশ্ন তো বলক প্ৰশ্ন লৈ আৰু এটা কথা মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে আসাম জিকে জিডি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক বন্ধুসকল আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন তাৰ উত্তৰ হৈছে নম্বৰ এ গংগা নদী নম্বৰ বি গোদাবৰী নম্বৰ সি কৃষ্ণা নদী তাৰে শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ গংগা নদী নম্বৰ 2 অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে উত্তৰ নম্বৰ এ 5খন নম্বৰ বি 6খন নম্বৰ সি 7খন নম্বৰ ডি 8খন তাৰে শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ 5খন নম্বৰ 3 অসমৰ মুঠ মাটিকালি কিমান তাৰে শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ অসমৰ মুঠ মাটিকালি হৈছে 78.438 বৰ্গ কিলোমিটাৰ নম্বৰ 4 অসমৰ মুঠ জিলাৰ সংখ্যা কিমান উত্তৰ নম্বৰ এ 34 খন নম্বৰ বি 32 খন নম্বৰ সি 33 খন নম্বৰ ডি 31 খন সৰি মই ইংলিছতে কৈ দিলো তাৰ শুদ্ধ উত্তৰ হৈছে নম্বৰ সি লাষ্ট নম্বৰ 5 বৃহত্তম নদীদ্বীপ বুলি কাক জনা যায় তাৰে শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ উমানন্দা নম্বৰ বি শুৱালকুছি নম্বৰ সি মাজুলী নম্বৰ ডি এটাও নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে মাজুলী নম্বৰ সি তো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে 5টা প্ৰশ্ন লৈ আহিছিলোঁ তো অহাকালি আকৌ লগ পাম তো আৰু এটা কথা আপোনালোকৰ মোৰ চেনেলত যদি নতুন আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো ধন্যবাদ সকলোকে জয় আই অসম